ভাই আমাৰ বন্ধুত্ব বহুত পুৰণি হৈ গৈছে, কিন্তু মোৰ হাতত বেছি সময় নাই আৰু। হ'ব দে, তই মৰিলে ফোনটো মোকে দিবি। পাছৱৰ্ডটো কৈ যা। আৰে ধেত, মই মোৰ মৰাৰ টাইম কোৱা নাই নহয়। মোৰ ফোনৰ বেটাৰী টাইম শেষ হৈ আহিছে, সেইটো কৈছোঁ। তাকো ইমান ফিল্মি ষ্টাইলত ক'ব লাগেনে? মই ভাবিছিলোঁ তোৰ কিডনী ফেইল হ'ল। মইতো তোৰ ফোনটো লোৱাৰ কথাই ভাবিছিলোঁ। মনত আছেনে তোৰ সেই দিনটো, যেতিয়া আমাক কুকুৰ এটাই আমাক পিছফালৰ পৰা খেদি আহিছিল? মই তোক বচাবলৈ নিজৰ জীৱন বাজিত লগাই দিছোঁ। মিছা ক'ব আহিছ? তই মোক কুকুৰটোৰ ফালে ঠেলি দি নিজে গছত উঠা নাছিলি হা? নহয়, সেইটো মোৰ মাষ্টাৰ প্লেন আছিল, কুকুৰটোক পাগল বনোৱাৰ টেকনিক। ইমান মাষ্টাৰ মাইণ্ড থকাৰ পিছতো এতিয়ালৈকে এজনী ছোৱালী পাব পৰা নাই।